এটুকুৰা মাটিত যেতিয়া এজনতকৈ বেছি পট্টাদাৰ থাকে তেতিয়া সেই মাটিটুকুৰাক আমি জইণ্ট লেণ্ড বা এজমালি পট্টা লেণ্ড বুলি পেলাই কওঁ। এতিয়া প্ৰশ্নটো হৈছে যে সেই মাটিটুকুৰাৰ পৰা যেতিয়া কোনোবা এজনে ফালিৰে কাটি তেওঁৰ নিজৰ ভাগটো বা তেওঁৰ যিটো নিজৰ অংশ সেই অংশটোক যেতিয়া পাৰ্টিশ্যন কৰি ল'ব বিচাৰে বা বাটোৱাৰা কৰি ল'ব বিচাৰে তেতিয়া কিন্তু সেই তেওঁৰ সৈতে আন যিকেইজন পাট্টাদাৰ আছে কোপাট্টাদাৰ আছে এজনেই থাকক বা দুজনেই থাকক যিকি নহওক তেওঁলোকে কিন্তু তেখেতক NOC দিব লাগিব। এইটো আইনৰ এটা প্ৰাৱধান আছে। এতিয়া প্ৰশ্নটো হৈছে যে তেওঁলোকে বহু সময়ত দেখা যায় যে NOC দিবলৈ অমান্তি হয় বিশেষ কাৰণবশতঃ। এতিয়া প্ৰশ্ন হৈছে যদি তেওঁলোকে NOC নিদিয়ে তেন্তে আমি কি কৰিব পাৰোঁ? আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু সেইটোৱে। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে তেন্তে আমাক কমেণ্ট কৰি জনাব, লাইক দিব আৰু শ্বেয়াৰ কৰিব, আনিও এই ধৰণৰ ভিডিঅ' যাতে পায়। আপুনি যদি আজিলৈকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ল গুৰু আছাম আপোনালোকৰ চেনেল আপোনালোকৰ বাবে। আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। অভাৰ টেলিফোন আমি চেষ্টা কৰোঁ আপোনালোকৰ সমস্যা সমাধান কৰাৰ। বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিকিকৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। এটুকুৰা মাটি বাটোৱাৰা কৰিবলৈ হ'লে বা পাৰ্টিশ্যন কৰিবলৈ হ'লে প্ৰথমতে আমাৰ যিটো প্ৰয়োজন সেইটো হৈছে দখল আৰু স্বত্ব স্বামিত্ব আপোনাৰ মাটিটুকুৰা থাকিবই লাগিব। এতিয়া জানো আহক যে বাটোৱাৰা মূলতঃ কেই প্ৰকাৰৰ। আইনৰ এই কথাসমূহ আপোনালোকে জানি ৰখাটো এইকাৰণে প্ৰয়োজনীয় যে কাইলৈ যদি এনেকুৱা সমস্যা আহে আপোনাক যাতে কোনো অথৰিটি বা কোনোবা অফিচে বা কোনোবা অফিচিয়েলে আপোনাক মিছলিড কৰিব নোৱাৰে, আপোনাক মিছগাইড কৰিব নোৱাৰে। আৰু সেইটো কাৰণে মই আপোনালোকক সদায় আইনৰ এই সৰু সৰু কথাবোৰ জনোৱাৰ চেষ্টা কৰি আহিছোঁ। বাটোৱাৰা কেই প্ৰকাৰ? বাটোৱাৰা মূলতঃ দুই প্ৰকাৰ। এটা হৈছে অফিচ পাৰ্টিশ্যন আৰু এটা হৈছে ফিল্ড পাৰ্টিশ্যন। অফিচ বাটোৱাৰা যিটো কোৱা হয় সেইটো হৈছে আপুনি চাৰ্কেল অফিচাৰৰ তাত আণ্ডাৰ ছেকশ্যন 98 অফ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট এখন এপ্লিকেশ্যন কৰিব লাগে ফৰ অফিচ পাৰ্টিশ্যন। তাৰপিছত সেই বাটোৱাৰা এপ্লিকেশ্যনখন কৰাৰ পিছত আণ্ডাৰ ছেকশ্যন 99 চাৰ্কেল অফিচাৰে অন্যান্য যিসকল কোপাট্টাদাৰ আছে তেওঁলোকলৈ ন'টিছ প্ৰেৰণ কৰে আৰু ন'টিছৰ ভিত্তিত এটা হিয়াৰিঙৰ ডেট ফিক্স হয় আৰু সেই ডেটত তেওঁলোকে আহি পেলাই যদি কিবা অবজেকশ্যন দিবলগীয়া থাকে সেইটো দিয়ে আৰু সেইটোৰ ওপৰত শুনানি গ্ৰহণৰ পিছত যদি চাৰ্কেল অফিচাৰ ছেটিছফাই হয় তেতিয়া বাটোৱাৰাৰ অৰ্ডাৰ কৰি ফিল্ড বাটোৱাৰা যিটো সেইটো হৈছে যে যিজন আপোনাৰ কনচাৰ্ণ মণ্ডল তেখেতে গৈ পেলাই ফিল্ড ভেৰিফিকেশ্যন কৰিব আৰু যিসকল কোপাট্টাদাৰ থাকে তেওঁলোকৰ সন্মতি আছে নাই সেই বাটোৱাৰাৰ ক্ষেত্ৰত সেইটো চাই পেলাই তাৰ ওপৰত এটা ৰেকমেণ্ডেশ্যন দিব চাৰ্কেল অফিচাৰৰ ওচৰত আৰু চাৰ্কেল অফিচাৰে সেইটোৰ ভিত্তিতে পাৰ্টিশ্যন কৰিব। সেইটোক কোৱা হয় ফিল্ড পাৰ্টিশ্যন অৰ্থাৎ ফিল্ড বাটোৱাৰা। এতিয়া আমাৰ আজিৰ যিটো ভিডিঅ'ৰ মূল বিষয়বস্তু সেইটো হৈছে যে যেতিয়া কোনোবা এজন কোপাট্টাদাৰে বা আপোনাৰ লগত যিসকল কোপাট্টাদাৰ আছিলে তেওঁলোকে যদি আপোনাক NOC নিদিয়ে, আপোনাৰ এই পাৰ্টিশ্যনৰ সন্মতি নজনায়, তেতিয়া চাৰ্কেল অফিচাৰে যেতিয়া আপোনাৰ পাৰ্টিশ্যন আপুনি বিচৰা পাৰ্টিশ্যনটোক ৰিজেক্ট কৰিব তেতিয়া আপুনি কি কৰিব? আপোনাৰ কি পাৰ্টিশ্যন নহ'ব নেকি? নিশ্চয় হ'ব। আপুনি সেই চাৰ্কেল অফিচাৰৰ যিটো অৰ্ডাৰ সেইটোক চেলেঞ্জ কৰি পেলাই আপুনি এপিল ফাইল কৰিব পাৰে ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ওচৰত আণ্ডাৰ ছেকশ্যন 147B অফ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট। মনত ৰাখিব 30 দিনৰ ভিতৰত আপুনি এপিল ফাইল কৰিব লাগিব ডিষ্ট্ৰিক্ট ওচৰত যে এই যিটো চাৰ্কেল অফিচাৰে অৰ্ডাৰ দিলে NOC নহ'লে মোক পাৰ্টিশ্যন নিদিয়ে সেইটোক চেলেঞ্জ কৰি পেলাই। আৰু তাৰপিছত যদি DCও আপোনাৰ সেই এপিলটোক খাৰিজ কৰি দিয়ে তেন্তে আপুনি আছাম ৰেভিনিউ বৰ্ড যিটো গুৱাহাটীত আছে তাত এপিল কৰিব পাৰে আণ্ডাৰ ছেকশ্যন 147A আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট। গতিকে ভয় খাবলগীয়া একো নাই, চিন্তা কৰিবলগীয়া যদি আপোনাৰ কোপাট্টাদাৰে আপোনাক সন্মতি নিদিয়ে আপোনাৰ কিন্তু এইখিনি ৰিকৰ্ডছ আছে আৰু কোপাট্টাদাৰে মাত্ৰ অবজেকশ্যন কৰিব লাগে বা NOC দিব নালাগে বুলি পেলাই দিলেই নহ'ব। তেওঁ এষ্টাব্লিছ কৰিব লাগিব যে কি কাৰণে তেখেতে আপোনাক NOC নিদিয়ে, আপোনাক NOC নিদিয়াৰ কাৰণটো কি, অন্তৰ্নিহিত কাৰণটো কি আৰু সেইটো লিগেল কাৰণ হয় নে নহয় সেই বস্তুটো কিন্তু ৰেভিনিউ বৰ্ড বা ডেপুটি কমিশ্যনাৰ বা চাৰ্কেল অফিচাৰে চালি জাৰি চাই পেলাইহে আপোনাক অৰ্ডাৰ দিব। গতিকে আপোনাৰ কোনোবা কোপাট্টাদাৰে যদি আপোনাক NOC নিদিও চিন্তা কৰিবলগীয়া একো নাই, আগবাঢ়ি যাওক। আইনৰ প্ৰভিজনখিনি আপোনালোকক ক'লোঁ আৰু সেইটো জানি আপোনালোকে আগবাঢ়ি যাওক। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক। নমস্কাৰ।